তো আজিৰ ভিডিঅ'ত মই ADRE গ্ৰেড 4ৰ অফিচিয়েল কাট অফৰ ওপৰত মই কথা পাতিম, ঠিক আছে। আৰু এটা কথা, আজিৰ ভিডিঅ'ত মানে পুৰা ফাৰ্ষ্ট টু লাষ্ট কাট অফ এনালাইচিছ মই কৰিম। আৰু যিবিলাক ষ্টুডেণ্টে ADRE গ্ৰেড 4 8 লেভেল আৰু 10 লেভেলৰ এক্সাম দি আছে সেইসকলে ভিডিঅ'টো লাষ্ট অফ দি চাই থাকিব, ঠিক আছে। আজিৰ ভিডিঅ'ত মই ভেকেঞ্চিৰ ওপৰত বেছ কৰি মই সেইটো ক'ম যে কাট অফটো হাই যাব নে ল' যাব। এইটো আপুনি মানে ভেকেঞ্চিৰ লিষ্টটো দেখিলে আৰু কেণ্ডিডেটৰ যিবিলাক মানে টোটেল কেণ্ডিডেট কিমান আছে সেইটো মানে দেখিলে আপুনি গম পাই যাব এনেই যে কাট অফটো কিমান যাব, ঠিক আছে। তো আৰু এটা কথা ক'ম যে কাট অফটো হাই যাব নে ল' যাব, ঠিক আছে। তো এতিয়া মই কি কৰিম, ভেকেঞ্চিৰ লিষ্টখন ওলাম এতিয়া, ঠিক আছে। তো ভেকেঞ্চিৰ যিখন লিষ্ট হয় গ্ৰেড 4ৰ ইয়া হৈছে ভেকেঞ্চিৰ লিষ্টখন, ঠিক আছে। তো প্ৰথমতে মই 10 লেভেলৰ যিটো লিষ্ট হয় সেইটো মই ওলাইছোঁ ইয়াতে। তো এইটো ইয়াত আপুনি চাব যে 10 লেভেলৰ মানে পোষ্ট কিমান আছে কোনটো কাষ্টৰ কাৰণে, ঠিক আছে। অ'পেন কেটাগৰীৰ কাৰণে 906টা পোষ্ট আছে, ঠিক আছে। আৰু সেইটো মানে আপোনাৰ বেছ কৰিব মানে ITI লেভেল বেছ কৰিব আৰু নৰ্মেল ক্লাছ 10 লেভেল বেছ কৰিব আৰু আপোনাৰ যিটো আছে এলং উইথ ITI পাছ দুটা টাইপৰ মানে পোষ্ট আছে যিবিলাক ITI হয়। গ্ৰেড পে দুটা লেভেলৰ হয়। ITIৰ মাজতে এটা পোষ্ট আছে সহায়ক, ঠিক আছে। ইয়াতে ক্লিয়াৰ হ'ব পৰা নাই, স্ক্ৰীনশ্বটটো মানে অলপমান মানে ক্লিয়াৰ হৈছে, মানে ফটোখন ফাটি গৈছে, ঠিক আছে। ইয়াতে সহায়ক পোষ্টৰ যিটো গ্ৰেড পে হয় এইটো হ'ব 4500 মান হ'ব আৰু ইলেক্ট্ৰিকেল যোগালীৰ হ'ব 3900, ঠিক আছে। আৰু যিটো 10 লেভেলৰ যিটো নৰ্মেল 10 লেভেল লিফ্টমেনৰ হ'ব 4400 আৰু মেনুৱেল এছিষ্টেণ্ট বিয়াৰ কুক MTSৰ হ'ব 4200, ঠিক আছে। আৰু মানে বাকী যি পোষ্টবিলাক থাকিব MTS পিয়ন হেডকোৱাৰ্টাৰ, পিয়ন DC DRC চকীদাৰ হেডকোৱাৰ্টাৰ, চকীদাৰ DC DRC গ্ৰেড 4 MTS, ফিচাৰী বেলগাৰ্ড চাপৰাচি, সেইবিলাক পোষ্টৰ গ্ৰেড 4টো থাকিব 3900, ঠিক আছে। ইয়াতে পোষ্ট কিমানটা আছে অল অভাৰ দ্য আছাম, টোটেল অ'পেন কেটাগৰীৰ কাৰণে 906টা আৰু টোটেল 1016টা, ঠিক আছে, পোষ্ট আছে। আৰু আপোনাৰ OBCৰ কাৰণে টোটেল কিমানটা পোষ্ট আছে, টোটেল আপোনাৰ ইয়াতে তলতে লিখা আছে, আপুনি তলতে চাই ল'ব। যিটো গ্ৰেণ্ড টোটেল হয় সেইটো আপুনি চাই ল'ব, ঠিক আছে। এইটো হ'ব 302টা পোষ্ট আছে। আৰু RFW যিটো হয় এইটো হ'ব আপোনাৰ ৰিজাৰ্ভ ফৰ ওমেন, ঠিক আছে। সকলোবিলাক কাষ্টৰ কাৰণে RFW আছে, মানে ৰিজাৰ্ভ ফৰ ওমেনৰ কাৰণে মানে বহুতখিনি পোষ্ট মানে ৰিজাৰ্ভ মানে থৈ ৰখা আছে, ঠিক আছে। তো মই নেক্সট ভিডিঅ'ত মানে সেই ভেকেঞ্চিবিলাকত কি কৰিম, মই ছেপাৰেট কৰি মই ক'ম যে কোনটো পোষ্টৰ কাৰণে ৰিজাৰ্ভ পোষ্টখিনি বাদ দি কিমানটা পোষ্ট আছে কোনটো কাষ্টৰ কাৰণে, ঠিক আছে। তো এইটো আছিলে 10 লেভেলৰ, টোটেল 10 লেভেলত কিমানটা পোষ্ট আছে 1833টা, ঠিক আছে। আৰু যিটো 8 লেভেল হয় এইটো এতিয়া 8 লেভেলৰ কথাটো ক'ম। 8 লেভেলত কিমানটা পোষ্ট আছে টোটেল ইয়াতে আপুনি চাই ল'ব। 8 লেভেলৰ যিটো অ'পেন কেটাগৰী হয়, অ'পেন কেটাগৰীৰ কাৰণে 1304টা পোষ্ট আছে আৰু ওমেনৰ কাৰণে 279টা ৰিজাৰ্ভ আছে, ঠিক আছে। তো সেইটো আপুনি চাই ল'ব। গ্ৰেণ্ড টোটেল লিষ্ট যিখন তলতে দিয়া আছে এইটো হ'ব গ্ৰেণ্ড টোটেল। তো এইবিলাক হয় পোষ্ট বহুত মানে কম আছে। আৰু 10 লেভেলত মানুহ মানে কেণ্ডিডেট টোটেল কিমান আছিলে 8 lakhs প্লাছ, ঠিক আছে। আৰু 8 লেভেলত যিটো কেণ্ডিডেট আছিলে এইবিলাক আছিলে 5.5 lakhs প্লাছ, ঠিক আছে। মানে 5.5 লাখ মান কেণ্ডিডেট আছিলে 8 লেভেলত আৰু 10 লেভেলত আছিলে 8.5 লাখ মান, ঠিক আছে, এপ্ৰক্স। এনে যদি মই এইটো ধৰি লওঁ যে 1 লাখ ষ্টুডেণ্ট মানে এবচেণ্ট আছিলে, তেনেহ'লেও মানে 4.5 লাখ মান ষ্টুডেণ্ট 8 লেভেলত হ'ব। আৰু মানে যদি আপুনি সেইটো কাউণ্ট কৰে মানে 6-7 লাখ মান হ'ব 10 লেভেলত, ঠিক আছে, কেণ্ডিডেট মানে বেছিকৈ আছে। অলপ 8 লেভেলৰ পৰা 10 লেভেলত বেছিকৈ মানে কেণ্ডিডেট আছে, ঠিক আছে। এতিয়া এক্সপেক্টেড কাট অফ যিটো হ'ব এই পোষ্টৰ ওপৰত বেছ কৰি যদি মই ক'ম, যদি আপুনি মানে এইটো হ'ব 8 লেভেলৰ আৰু এইটো হ'ব 10 লেভেলৰ, ইউআৰৰ কাৰণে 110 প্লাছ হ'ব ছেফ স্ক'ৰ মানে মেনৰ কাৰণে অ'পেন কেটাগৰী জেনেৰেল কাষ্টৰ, আৰু জেনেৰেল ওমেনৰ কাৰণে 98 প্লাছ হ'ব ছেফ স্ক'ৰ। যদি আপুনি এইটো স্ক'ৰ কৰি থৈ আহিছে তেনেহ'লে আপোনাৰ মানে ছেফ স্ক'ৰ আপোনাৰ নামটো আহি যাব লিষ্টত, ঠিক আছে। আৰু OBC মেইলৰ কাৰণে 105ৰ ওপৰত যাব কাট অফটো। OBC ওমেনৰ কাৰণে 95 প্লাছ যাব, SC মেনৰ কাৰণে 100 প্লাছ যাব, SC ওমেনৰ কাৰণে 90 প্লাছ যাব। এনেই মানে আপুনি দেখি পাব ST হিল মেন আৰু দিয়া আছে, ST হিল ওমেনো মই ইয়াতে দিছোঁ, আৰু ST
প্লেইনৰ মেন আৰু ST প্লেইনৰ ওমেন, ঠিক আছে। আৰু এটা কথা এতিয়া মই ডিছকাছ কৰিম 8 লেভেলৰ, ঠিক আছে। 8 লেভেলৰ জেনেৰেলৰ মানে যিটো কাট অফ হ'ব এইটো 95+ থাকিব ছেফ স্ক'ৰ, ঠিক আছে। যিসকলে 110 মান স্ক'ৰ কৰি আহিছে সেইসকলৰ নাম আহি যাব আৰু ভাইবাৰ কাৰণে প্ৰিপেয়াৰ আপুনি হওক, ঠিক আছে। নেক্সট ভিডিঅ'ত মই ক'ম যে ভাইবাৰ কাৰণে আপুনি কেনেদৰে মানে প্ৰিপেয়াৰ হ'ব, ঠিক আছে। তো আপুনি কি কৰি ভাইবাত মানে কেনেকৈ আপুনি প্ৰিপেয়াৰ হৈ যাব ভাইবাৰ কাৰণে, ঠিক আছে। জেনেৰেল ওমেনৰ থাকিব যিটো এক্সপেক্টেড কাট অফ 90+ থাকিলে আপুনি ছেফ স্ক'ৰত আছে, ঠিক আছে। কাৰণ ৰিজাৰ্ভ মানে ওমেনৰ কাৰণে ৰিজাৰ্ভ পোষ্ট আছে, মানে তেওঁ কি হ'ব মানে ওমেনৰটো যিটো কাট অফ হয় এইটো মানে কমকৈ যাব, ঠিক আছে। এইটো আছিলে এক্সপেক্টেড কাট অফ। মই এতিয়া মানে ভেকেঞ্চিৰ ওপৰত বেছ কৰি মই ক'লোঁ এইটো। কাৰো যিকোনো ডাউট থাকে কমেণ্ট কৰিব। আৰু এটা কথা, মোৰ হোৱাটছআপ গ্ৰুপটো জইন কৰি ল'ব। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক হয় সেইটো আপুনি পাই যাব ভিডিঅ'টোৰ তলতে ডেছক্ৰিপশ্যনত, ঠিক আছে। আৰু কি কৰিব, আপুনি মোৰ হোৱাটছআপ যিটো গ্ৰুপ হয় সেইটো গ্ৰুপত সোমাই আপুনি এড অপশ্যন পাব। সেই এড অপশ্যনত ক্লিক কৰি আপুনি আপোনাৰ যিবিলাক ফ্ৰেণ্ডছ হয় সেই ফ্ৰেণ্ডছবিলাকত মানে এড কৰি ল'ব গ্ৰুপত, ঠিক আছে। আৰু কাৰো যিকোনো ডাউট থাকিলে কমেণ্ট কৰিব। থেংক ইউ।